নমস্কাৰ সকলো ৰাজ্যলৈয়ে মই নতুন বছৰৰ শুভেচ্ছা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি মই পকৰি বনাম। এইখিনি সামগ্ৰী মই ৰুকি ল'ম, পকৰি বনাম। এতিয়া বন্ধাকবিটো কুটি আছোঁ। বন্ধাকবি ৰুকা হ'ল। এতিয়া বন্ধাকবিটো মই এই ক'লা নিমখ আছে, ক'লা নিমখ সানি থৈ দিম বন্ধাকবিত। কাৰণ বন্ধাকবিত এইটো কিনা বন্ধাকবি, ইউৰিয়া সাৰ আছে, সেইকাৰণে মই ক'লা নিমখ সানি থ'লোঁ। ক'লা নিমখ সানি থৈ দিছোঁ। এতিয়া মই এইটো হ'ল ৰজিনাৰ পাত। এই ৰজিনাৰ পাতখিনি মই ইয়াতে কাটি লওঁ। এইটো ৰজিনাৰ পাত, ইয়াতে কাটি লওঁ। এইখিনি চাউলৰ গুড়ি, এই চাউলৰ গুড়িৰ লগত মই ৰজিনাৰ পাত মিলাই দিলোঁ। এই ৰজিনাৰ পাতটো বহু উপকাৰী, বহুত বেমাৰৰ কাৰণে ভাল। ৰজিনাৰ পাতটো এনে যিকোনো বনাই খাব পাৰি, আলুৰ লগত ভাজি খাব পাৰি, শাক মাছেৰে জোল বনাই খাব পাৰি, শাক বনাই খাব পাৰি। যিকোনো চজিনা পাত একেইয়ে, কিন্তু ৰজিনাটো 12 মাহে লাগে। এইটোৱে আৰু একে পাত। ৰজিনাটো অলপ চুটি আৰু শকত, আৰু চজিনাটো দীঘল ক্ষীণ। এতিয়া মোৰ ৰজিনা কাটা হৈ গ'ল। এতিয়া মই পিঁয়াজটো কাটি ল'ম। পিঁয়াজটো মই এনেকৈ কাটি দিছোঁ। পিঁয়াজটো মই এনেকৈ কাটি দিছোঁ। পিঁয়াজ এটাই দিম, বেছি নিদিওঁ আৰু বেছি নবনাওঁ, কমকৈ বনাম। এতিয়া এইটো কেপচিকাম দিছোঁ, এতিয়া কমকৈ দিম। দিছোঁ। এতিয়া বিট দিম। এতিয়া বিটটো মই ৰুকি ল'ম। বিটটো ৰুকি লৈছোঁ।
এতিয়া গাজৰ এটা ৰুকি ল'ম। গাজৰ ৰুকা হ'ল। এতিয়া মই কাঁচকল জাহাজী কল ৰুকি ল'ম। এতিয়া জাহাজী কল এটা কেঁচা জাহাজী কল বাকলিৰে সৈতে ৰুকি ল'ম, কাৰণ জাহাজী কলটো চুগাৰৰ 1 নম্বৰ মেডিচিন হয়। জাহাজী কল বাকলিৰ সৈতে ৰেগুলাৰ খালে খুবেই ভাল। চুগাৰ থাকক বা নাথাকক, চুগাৰৰ কাৰণে খুবেই ভাল আৰু এনেও ভাল। জাহাজী কলটো শক্তিবান বস্তু। গতিকে জাহাজী কলটো মই ইয়াতে ৰুকি দিছোঁ বাকলিৰ সৈতে। এতিয়া মই ধনিয়া পাত জলকীয়া কাটি দিম। কেঁচা জলকীয়া, ইয়াতে মই কেঁচা জলকীয়া দি দিম। ইয়াতে কেঁচা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়া হয়। এইটো ধনিয়া পাত হয়, এইটো মই ধনিয়া পাত দি দিম। এইটো ধনিয়া পাত হয়, ধনিয়া পাতটো কাটি দিছোঁ। এতিয়া মই চুজি লৈ ল'ম অলপ। এইটো হয় চুজি, অলপ চুজি লৈ লৈছোঁ। এতিয়া মই ক'লা জিৰা দিম, কাল জিৰা, ক'লা জিৰা। এতিয়া এই কাশ্মীৰী চিলি দিম, কাশ্মীৰী চিলি। কাশ্মীৰী চিলি হয়। এতিয়া মই বন্ধাকবিটো মোহাৰি মোহাৰি ৰসখিনি ওলাই ল'ম। আৰু নিমখ দিব নালাগে, ইয়াতে নিমখ বেছিকৈ দিছোঁ বন্ধাকবিটোত, কাৰণ বন্ধাকবিটো লোকেল নহয়, সেইকাৰণে এইবিলাক চব লোকেল বস্তু বনাইছোঁ। কেপচিকাম চবখিনি হেৰি নাই আৰু ইউৰিয়া সাৰৰ বস্তু নহয়, কেৱল বন্ধাকবিটোৱে ইউৰিয়া সাৰৰ হয়। এতিয়া মই সানি ল'ম। মোহাৰি মোহাৰি সানি ল'ম।
এতিয়া পাকঘৰলৈ যাম। এতিয়া পাকঘৰলৈ আহিছোঁ, আপোনালোকে চাই থাকিব। এতিয়া কঢ়াইটো বহাই দিলোঁ, গেছটো জ্বলাই দিলোঁ ভালকৈ। এতিয়া ৰিফাইনত ভাজিম, ৰিফাইন দিলোঁ। পকৰি বহাই দিলোঁ। অলপ ঢাকনি মাৰি থওঁ। এতিয়া পকৰিবোৰ ভৰাই দিওঁ। অলপ সময় ঢাকনিটো মাৰি থৈছোঁ।
বনোৱা হ'ল। আপোনালোকে চাব আৰু মোক বনাবলৈ উৎসাহ যোগাব। বনাই খাই চাই কেনে হ'ল ক'ব আৰু মোক উৎসাহ যোগাব। মই এনেকৈ বনাই দেখুৱাই থাকিম।